মোৰ পিছফালে এয়া JNRC হস্পিটাল। মই এতিয়া ছুপাৰ মাৰ্কেটেদি যাই অলপমান ফুৰিব ওলাইছোঁ। অলপমান গুৱাহাটী চহৰখন অলপ আবেলি টাইমত চাওঁ, 4টা বাজিলে। এয়া ছুপাৰ মাৰ্কেট আহি পালোঁ। ছুপাৰ মাৰ্কেট যাই আছোঁ, ছুপাৰ মাৰ্কেট পালোঁ। ভাল লাগে ছুপাৰ মাৰ্কেটে আহি, ৰাস্তাও ভাল আৰু নতুন ব্ৰিজ অভাৰখন হৈছে। বহুত ভিৰ ৰাস্তা আৰু বহুত গৰম। এয়া ৰ'দ পৰিছে মোৰ গাত। আহি আছোঁ মই। এয়া দেখাই পাইছে আপোনালোকে, মোৰ গাত বহুত ৰ'দ পৰিছে, বহুত গৰম আৰু ৰাস্তা খালি ভালে লাগে যায় আৰু ৰাস্তাখিনি ধুনীয়া চাফ চিকুণ বা এই ৰাস্তাটোৰ আহল বহল বা চবৰে গাড়ী মটৰ অলপ ভিৰ হয়। এতিয়া মই যাই আছোঁ আপোনাৰ মই আহি পালোঁ এয়া ছেক্ৰেটাৰী অফিচৰ পিছেদি আহি আছোঁ। গণেশ মন্দিৰ দি যাম, ভাল লাগে। গণেশ মন্দিৰেদি আহিলে ৰাস্তাবিলাক আহল বহল হয়। আপোনালোকে চাই থাকিব ভিডিঅ'টো, লাইক এণ্ড ছাবস্ক্ৰাইব এণ্ড কমেণ্ট এণ্ড বেল আইকন ক্লিক কৰি দিব। যাই আছোঁ আমি এতিয়া লাষ্ট গেট পাম। লাষ্ট গেট পালোঁ আমি। লাষ্ট গেটৰ এখন লাষ্ট গেটত আপোনাৰ এইখন এখন গেট ছেক্ৰেটাৰী অফিচৰ ব্ৰিজখন পাম। নতুন ব্ৰিজখন হোৱাৰ কাৰণে বহুত ভাল হৈছে। নতুন ব্ৰিজখনৰ আহিলে গাড়ীৰ জাম বা ছুপাৰ মাৰ্কেটত যিখিনি জাম হৈছিলে, আগতে খুব জাম হৈছিলে। নতুন ব্ৰিজখনৰ আগেদি যাই আছোঁ, এইখিনি খুব জাম আছিলে আগতে, এতিয়া ধুনীয়া লাগিছে। ছেক্ৰেটাৰী অফিচৰ এইখিনি খুব আবেলি হ'ল। এতিয়া আবেলিৰ গুৱাহাটীখন চাওঁ অলপমান। আবেলি ওলাই যাওঁ, আহক বন্ধুসকল। অলপমান ভাল লাগে গুৱাহাটীৰ অলপমান আবেলি চহৰখন চাব লগা হ'লে। লাইটিং হয় বা খুব ভালে হয় বা এয়া আমি নতুন ব্ৰিজখনৰ পৰাই আমি ছুপাৰ মাৰ্কেট আহি আছোঁ। ছুপাৰ মাৰ্কেটেদি আমি যাম। যাই আমাৰ আমাৰ ভালে লাগিল আহি, ভালে লাগিলে আমি এবাৰ আমি আহি দেখাব নোৱাৰিলোঁ। ডাঙৰ ভিডিঅ' হৈ যাব। আপোনাৰ এয়া হৈছে গুৱাহাটীৰ জাম। গুৱাহাটীৰ জাম আৰম্ভণি হৈ গ'ল, আৰম্ভণি লাগি গ'ল। ডাউনটাউনৰ আগেদি পাৰ হৈ আজিকালি ডাউনটাউনৰ আগেদি ৰাস্তাই